আগতে ভাৰততে এটা নিউজ हेलो गाइस वेलकम टू माय यूट्यूब चैनल भरत ब्लॉग्स और आज আমি যাই আছো নলবাৰী কলেজ ফিল্ডত আজি 25 তাৰিখ আৰু অহাকালি আহি আছে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী আৰু সেইবাবে আজি নলবাৰী কলেজ ফিল্ডৰ পৰা এটা ৰেলী ওলোৱা হ'ব য'ত আমাৰ ভাৰতবৰ্ষৰ তিৰংগা ভাৰতবৰ্ষৰ যোনখন পতাকা আছে সেইখন 200 মিটাৰ দৈৰ্ঘ্যৰ দীঘলকৈ বনোৱা হৈছে আৰু সেইখন লৈ আজি ৰেলী এটা আৰম্ভ কৰা হ'ব আৰু তাত আমি অংশগ্ৰহণ কৰিবলৈ যাই আছো কৌশিক আৰু মই দেৰি কৰি আমি যাই থাকোঁ ঋতু চাই থাকোঁ মোৰ লগত ডিম্পুদা আজি 25 জানুৱাৰী অহাকালি 26 জানুৱাৰী উপলক্ষে আজি তিৰংগা ৰেলী কৰা হৈছে নলবাৰী এবিভিপিৰ পৰা তোমাৰ আনিছে নেকি আমাৰ হয় আগতে ভাৰততে এটা নিউজ হৈ যায় তাৰে কামনা কৰিছোঁ আৰু এনেকুৱা যাতে ভাল ভাল কাম কৰি থাকে তাৰ কাৰণে আশা কৰিছোঁ তো এতিয়া জলদি আমি এইটো কৰিব লাগে ধন্যবাদ আমাৰ এনচিচিৰ কেডেটসকল অখিল বিদ্যাৰ্থী পৰিষদ তিৰংগা যাত্ৰা গণৰাজ্য দিৱস উপলক্ষে 25 জানুৱাৰী এই ওপৰৰ দৃশ্যটো অলপ চাই লওক ইমান ধুনীয়া লগা হৈছে তিৰংগাখন আমাৰ ভাৰতবৰ্ষৰ আৰু এটা দৃশ্য চাই লওক ওপৰৰ পৰা আমাৰ 200 মিটাৰ জোৰা তিৰংগাখনৰ ভাৰতবৰ্ষৰ ইমান এটা সুন্দৰ লগা হৈছে আপোনালোক মই কেনেদৰে বুজাম ভাষা নাই মোৰ মানে একদম ধুনীয়া একদম লগা হৈছে একদম পৰিৱেশটো আজি বহুত ভাল লগা পৰিৱেশ আমাৰ তিৰংগাখন সঁচাকৈ বহুত ধুনীয়া জাকত জিলিকা আমি দেৱত্তম ছাৰৰ জাৰ্চি দেৱত্তম ছাৰৰ দেৱত্তম ছাৰ উই মিছ ইউ
আৰু আজি আমাৰ যিটো অনুষ্ঠান হ'ল 26 জানুৱাৰী হিচাপে আজি 25 জানুৱাৰীত তিৰংগা যাত্ৰা 200 মিটাৰৰ যাত্ৰা কৰিলোঁ আমি নলবাৰীৰ মাজমজিয়াত। আৰু আজি এইটো ভিডিঅ'টো ইয়াতে সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব পাৰি নাযাব। আহি গৈছে নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। টাটা বাই বাই।